স্বাগতম জনাইছোঁ এডুকেশ্যন ফৰ বাবলছ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ বিভিন্ন উৎসৱ আৰু কৃষিভিত্তিক উৎসৱসমূহৰ বিষয়ে। আৰু এই সম্পৰ্কে আমি কেইটামান প্ৰশ্ন যুগুতাইছোঁ, যিহেতু খুবেই গুৰুত্বপূৰ্ণ। বলকচোন আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল, দেহাল পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰটো হ'ল কাৰ্বিসকলে। দ্বিতীয়টো প্ৰশ্ন, দৰ পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰটো হ'ব দৰ পূজা অসমৰ কোচ ৰাজবংশীসকলে উদযাপন কৰে। তৃতীয়টো প্ৰশ্ন, টুচু পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব চাহ জনগোষ্ঠীসকলে। 4 নম্বৰ প্ৰশ্নটো হ'ব, চোমদেও পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব আহোমসকলে এই পূজা উদযাপন কৰে। 5 নম্বৰ প্ৰশ্ন, চমাংকান উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব কাৰ্বিসকলে। কাৰ্বিসকলে এই উৎসৱ উদযাপন কৰে। 6 নম্বৰ প্ৰশ্ন, খেৰাই পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব বড়োসকলে। বড়োসকলে এই উৎসৱ উদযাপন কৰে। 7 নম্বৰ প্ৰশ্ন, কটকৌ পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব হাজংসকলে। হাজংসকলে এই উৎসৱ উদযাপন কৰে। 8 নম্বৰ প্ৰশ্ন, কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব, এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াৰ উত্তৰ হ'ব চাহ জনগোষ্ঠীসকলে উদযাপন কৰে। 9 নম্বৰ প্ৰশ্ন, আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো এই প্ৰশ্নটো প্ৰায়বোৰ পৰীক্ষাতে সোধা হয়। ইয়াৰ উত্তৰ হ'ব মিচিংসকলে, আৰু ই এক কৃষিভিত্তিক উৎসৱ। মিচিংসকলে এই উৎসৱ উদযাপন কৰে। 10 নম্বৰ প্ৰশ্ন, ৱানগালা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব গাৰোসকলে। গাৰোসকলে এই উৎসৱ উদযাপন কৰে। ইও এক কৃষিভিত্তিক উৎসৱ। 11 নম্বৰ প্ৰশ্ন, বাথৌ পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব বাথৌ পূজা বড়োসকলে উদযাপন কৰে। 12 নম্বৰ প্ৰশ্ন, পৰাগ বা নৰাচিগা বিহু অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব মিচিংসকলে। ইও এক কৃষিভিত্তিক উৎসৱ। এই প্ৰশ্নটো প্ৰায়বোৰ পৰীক্ষাতে সোধা হয়, আৰু ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটো হ'ল, বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব বুলি আশা ৰাখিলোঁ, আৰু কমেণ্ট বক্স খালী আছে, কোনে কোনে উত্তৰটো দিব পাৰে আপোনালোকে দিব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ আমাৰ প্ৰশ্নোত্তৰ শিতানটো আমি ইমানতে সামৰণি মাৰিলোঁ। আৰু এনেকুৱা ধৰণৰ নতুন নতুন প্ৰশ্ন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।